বজাত আহিছোঁ স্কুলৰ পৰা আহোঁতে দেখা পালোঁ পতাকা উৰাই থৈছে কিন্তু মোকতো সোধা নাই কিহৰ পতাকা উৰি আছে UPPL এতিয়া কিহৰ কাৰণে মই সেইটোও নাজানো পাছত আহি মই সুধিলোঁ পাছত সোধোনে আকৌ ইফালৰ পৰা ল'ৰা এজন আহিলে পাছত তেনেকুৱাই মই উঠা পাতি কাৰণ মই নাজানো মই এবাৰ সুধিব লাগে সিহঁতে মোক কোনোৱে সোধা নাই কিন্তু মই নাজানোৱে পতাকা কেইখন এতিয়া কোনে নামাইছে এই UPPLৰ মানুহ নামাইছে আপুনি কি বুলি ক'লে তেওঁলোকক মই ক'লোঁ ইয়াতো নহয় UPPL কাৰণ ৰাজু কিন্তু স্কুলৰ চৰকাৰী অনুষ্ঠান এইটো UPPLটো ৰাজনীতিহে সেইখিনি আৰু মই তাৰ পৰা একো নাজানো আপুনি মোক জনোৱা নাই আপোনালোকৰ বিদ্যালয় নাই কোনো জনোৱা নাই সিহঁতে কেতিয়াবাই উৰাই থৈছে মই 9টা বজাত আহি পাইছোঁ স্কুল আপুনি ইয়াৰ কি হয় স্কুলখন স্কুলৰ মই হেড টিচাৰ কি নাম আপোনাৰ ভাৰতী নাৰ্জাৰী এতিয়া কি ক'ব যিহেতু আপোনাৰ স্কুলৰ ভিতৰত আপোনাৰ নুসুধাকৈ উঠাইছে আপুনি কি ক'ব কি কি বিচাৰে ক'ম মানে মই আৰু কি ক'ম এতিয়া মই অলপ এতিয়া তেনেকুৱা সাংবাদিকৰ লগত মুখামুখি হ'ব লগা হৈছে কাৰণ মই একোৱে নাজানো এতিয়া মই ভাবিছোঁ ভৱিষ্যতত আৰু মোক তেনেকুৱা নুসুধাকৈ কাম নকৰে যিহেতু স্কুলত এজন জানিলেও নাজানিলেও এজন হেড থাকে সুধিব লাগে হয়নে নহয় স্কুলখনৰ নাম কি হয় নাৰামাৰী জনজাতি